Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি হৈছে মোৰ বাৰ্থডে আৰু এটা নতুন বছৰলৈ আজি আগবাঢ়িছোঁ আশীৰ্বাদ কৰিব যাতে মোৰ আহিবলগীয়া দিনবোৰ ভালে ভালে যায় আৰু এতিয়া ভাবিছোঁ মই বৰভেটিলৈ যাওঁ বুলি পাপা আৰু মই যাম ৰাতিপুৱা এগছি চাকি দিবলৈ গৈ কিন্তু বহুত ভাল লাগে তাৰ পৰিৱেশটো বহুত ধুনীয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আজি তাকে তালৈ ওলাওঁগৈ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকৈনো মোৰ আজি বাৰ্থডেটো মানে দিনটো যাব তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বৰভেটি ভাগ হৈছে যোৰহাটৰ মালৌপথাৰ অঞ্চলত অৱস্থিত এভাগবৰ নামঘৰ আৰু এতিয়া আমি সোমাইছোঁ ধূপ চাকি কিনিবলৈ লগতে এপেকেট নিমখো লৈ ল'লোঁ নিমখ দান কৰিলে হেনো মনোবাঞ্ছা পূৰ্ণ হয় ভিতৰ ভাগত যে ইমান শান্ত পৰিৱেশ আহিয়েই কিবা এটা ভাল লাগিছে আপোনালোক যদি অহা নাই তেন্তে এবাৰ আহি চাই যাবহিচোন আৰু তাৰ পাছতে আমি আহিলোঁ চাকি জ্বলাবলৈ আৰু সেইখিনি সময়তে ইমান বতাহ মাৰি আছিল সেইবাবে বহুত প্ৰব্লেম হৈ গৈছিলে আমাৰ চাকি গছ জ্বলাবলৈ আৰু চাকি গছ জ্বলাবলৈতো কিবা এটা ব্যৱস্থা কৰিব লাগিব সেইকাৰণে পাপাই কাষত থকা নিমখৰ পেকেটকেইটা আনি চাকি গছৰ কাষত দি দিলে আৰু তেতিয়া বতাহজাকে চাকি গছক আৰু আমনি নকৰিলে আৰু তেনেকৈ আমি চাকি গছ জ্বলালোঁ লোকবিশ্বাস মতে এই ভেটিভাগৰ কাষে কাষে যদি 3 পাক ঘূৰা হয় তেন্তে মনোবাঞ্ছা পূৰ্ণ হয় বুলি কোৱা হয় আৰু মই যিখিনি জানিছোঁ সেইখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে প্লিজ মোক ক্ষমা কৰি দিব জ্যেষ্ঠসকলৰ পৰা জানিবলৈ পোৱা মতে এই ভেটিভাগৰ ভিতৰতে এখন সোণৰ নাও আৰু এভাগ কাছ আছে বুলি জনা যায় আজি এয়াই হৈছে মোৰ বাৰ্থডে চেলিব্ৰেশ্যন প্ৰতি বছৰৰ দৰে এইবাৰো মানে বৰভেটি নামঘৰলৈকে আহিছোঁ এইখন মানে দলংখন বহুত বেছি গৰম হৈ আছে কাৰণ মানে ৰ'দ দি আছিলে যে সেইকাৰণে মানে ভৰিয়ে দিব নোৱাৰি তাৰপিছতে সেয়া আৰু মা অহা নাই মাৰ মানে ডিউটি থকাৰ কাৰণে আজি মোৰ বাৰ্থডে কেঞ্চেল সেইকাৰণে ৰাতিপুৱাই চাকি দিবলৈ আহিছোঁ তাকে এতিয়া মানে বেলেগ কোনো অহা নাই ইমান ৰাতিপুৱানো কোনো আহিব আৰু আমি সেইকাৰণে চাকি জ্বলাই আজৰি হ'লোঁ আৰু আপোনালোকক দেখুৱালোঁ এই কাছ দুটা দেখিলোঁ আৰু মাছটো দেখিয়ে কিন্তু কাছ দেখিবলৈ অকণমান ভাগ্য লাগিব সেইকাৰণে কাছ দুটা দেখিলোঁ আপোনালোকক দেখুৱালোঁ সেয়াই আৰু এতিয়া ফটো কেইখনমান তোলোঁ তাৰপিছতে আৰু যাওঁগৈ আৰু বহুত ভাল লাগে মানে গোটেইখন গ্ৰীনেৰী আৰু মানে এনেকুৱা ঠাই মোৰ বহুত ভাল লাগে তাকে আপোনালোক যদি অহা নাই তেতিয়াহ'লে এবাৰ আহিব বহুত বিশ্বাসী আৰু যিভাগ মানে মূল ভেটি তাৰ কাষে কাষে 3 পাক ঘূৰিলে হেনো মনোবাঞ্ছা পূৰ্ণ হয় সেয়া কিন্তু আমি এপাকহে ঘূৰিব পাৰিলোঁ মানে সময় নহ'বগৈ যে এতিয়া তাকে আৰু পাপাও ডিউটিলৈ যাব লাগে আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব